মই আপোনালোকক কৈছোঁ বাঁহৰে কিছুমান বাঁহৰ তৈয়াৰী কিছুমান বস্তু চাব পাৰে। বাঁহৰে এইটো কি আছে, ঘৰটো পূৰা ভাঙিবলৈ এতিয়ালৈকে মানে বা গোটেই বাজেটটো কিমান আহিছে বাৰু? পেণ্ডেলটো বাজেট হৈ গ'ল তোমাৰ 3.5 লাখ। 3.5 লাখ পেণ্ডেল লাইটেড 3.5 লাখ টকা পেণ্ডেল। টোটেল আমাৰ পূজাৰ বাজেট এবাৰ হৈ গ'ল 5 লাখ। 500। কি খবৰ গাইজ, নমস্কাৰ। মই বৰ্তমান আছোঁ এটা মানে চাই পাইছে মানে ক'ত আছোঁ সেইটো নকওঁ বাৰু, কিন্তু আপোনাক এনেকৈ এটা জেগাত আহিছোঁ যিটো মানে বৰ্তমান বতৰ চলি আছে, ঠিক আছে। যিটো বতৰ বৰ্তমান আমাৰ চলি আছে ইয়াত দুৰ্গা উৎসৱ। এইটো আমাৰ মানে অসম তথা কি বুলি কয় এইটো কলিকতা বিশেষকৈ মানে বেছি মানে গতিকে আমাৰ অসমতো পূৰা ইয়াৰ মানে ধুমধাম চলি আছে। গতিকে দুৰ্গা পূজাৰ ঘৰ যেতিয়া বনি যায় মানুহেতো পূৰা চায়, কিন্তু তাৰ আগত যে ঘৰটো বনে কেনেকৈ সেইটো অলপ দেখাবলৈ মই চেষ্টা কৰিছোঁ। মানে যদি ভাল লাগে কিবা এটা আৰু কৈ দিব। এইটো চাব পাৰে প্ৰস্তুতি কেনেকৈ চলি আছে, এইফালে চাব পাৰে বস্তুবোৰ কেনেকৈ আনি ইয়াত দিয়া আছে। লাইটৰ পোহৰত মই বগা দেখাই আছোঁ, ইমান বগা নহয় দেই। তাৰপিছত এইবোৰ বস্তু বনি আছে চাব পাৰে। ইয়াত মানে অকণমান আন্ধাৰ হ'ল, গতিকে ইমান ভালকৈ দেখা যায় মই ক'ব নোৱাৰোঁ, কিন্তু এইবোৰ বস্তু চাব পাৰে কেনেকৈ বনি আছে, কিমান কষ্টৰ এটা পেনটো অলপ ফটাতে এইফালে গুৰুত্ব নিদিব। কিন্তু দুৰ্গা পূজাৰ ঘৰ যেতিয়া বনি যায় সেইবোৰ মানে ফটো চটো মৰা হয় বাৰু, কিন্তু তাৰ আগত যে মানুহ কিমান কষ্ট কৰি মানে মিস্ত্ৰীয়ে কিমান কষ্ট কৰি এনেকৈ এটা ঘৰ মানে বনায় সেইটো চাব পাৰে। এইবোৰ যিবোৰ বনাইছে এইটো মানে 5 দিন হৈছে, আৰু আজি ৰাতিৰ ভিতৰত মানে গোটেইখিনি এইবোৰ ক্লিয়াৰ হৈ যাব বুলি মই মানে গম পাইছোঁ। আৰু এইফালে চাব পাৰে এওঁ আছে। দাদা আপোনাৰ নামটো কি আছিল? বাবু আলী। আৰু আপুনি ক'ৰ পৰা আহিছে? মই লোকেল। আচ্ছা আচ্ছা, কলকাতাৰ পৰাও মানুহ আহিছে বোলে? আচ্ছা, কলকাতাৰ শুনিলে আপুনি কলকাতাৰ মানুহ আহিছে আমাৰ ইয়াত মানে বনাবলৈ। আমাৰ এই জেগাটোৰ নাম হ'ল ডিব্ৰুগড় মোহনবাৰী হিন্দু গাঁও ইকুৰাতলি। গতিকে গম পাইছে আপুনি কিমান মানে কষ্টৰ এইটো এটা হয়। এইবিলাক চাব পাৰোঁ গোটেইখিনি এতিয়ালৈকে মানে 5 দিন মানৰ ভিতৰত এইবোৰ গোটেইখিনি ক্লিয়াৰ কৰা হৈছে। আৰু আপুনি এইবোৰ চাব পাৰে বস্তুবোৰ গোটেইখিনি যি মানে আমাৰ লোকেল বস্তু, মানে আমি যিবোৰ বস্তু গাঁৱলীয়া অঞ্চলত বিশেষকৈ পাই যাওঁ, এইবোৰ বস্তু মানে বাঁহেৰে তৈয়াৰী বস্তু বুলি ক'লেও বেয়া নহ'ব মানে। আৰু এইফালে চাব পাৰে কিমান মানে ধুনীয়া এটা হৈছে। এই কমপ্লিট হোৱাই নাই, কমপ্লিট হ'লে আৰু কিমান ভাল লাগিব মানে আপুনি ভাবিবই নোৱাৰিব। কিন্তু এইফালে আমাৰ লগত আছে বাবুলদাৰ লগত আপুনি বাবুলদা অকণমান এইফালে আহিব নেকি? লাইটৰ পোহৰো পোৱা নাই। এইফালে আছে আমাৰ বাবুলদাক কওকচোন মানে মিস্ত্ৰীবোৰ ক'ৰ পৰা আহিছে? আৰু এইটো মিস্ত্ৰীকেইটা আহিছে আপোনাৰ কলকাতাৰ পৰা। হয়, এইটো ভাল ডেক'ৰেশ্যন কৰি আছে চব, আৰু ওপৰত কাম আছে, বহুত কাম আছে, থাৰ্মকলৰ কাম আছে বহুত। এইপিনে ওপৰত খেৰৰ কাম হৈ গ'ল, কাম বাকী আছে, এতিয়া আধা হৈ আছে কিন্তু তথাপিও 50% কাম হৈছে, কিন্তু তথাপিও বহুত ভাল লাগিছে। কিন্তু ভাবি লওক পূৰা হৈ যোৱাৰ পিছত কিমান ভাল লাগিব। আপোনালোকক মই বাৰু পূজাত যেতিয়া পূৰা টোটেলি ক্লিয়াৰ হৈ যাব বনোৱা, মই তেতিয়া আপোনালোকক দেখাম। আৰু এতিয়া কলকাতাৰ পৰা মানে যিজন ব্যক্তি তেওঁৰ লগত এইটো দাদা আছে। আমি ইয়াৰে হয়, মই অকল আৰ্টিষ্টৰ কাৰণে আহিছোঁ। পেইণ্টিং বনালোঁ কিছুমান, সেইবিলাক যিমান পেইণ্টিং দেখিছে শিৱৰ পেইণ্টিং আছে সেইবিলাক চব মই বনোৱা। আৰু কলকাতাৰ আৰ্টিষ্ট হয় সেইজন। এইবিলাক মানুহে আপোনাৰ বাকী বস্তুখিনি কৰিছে, পেণ্ডেল সজোৱা মেলা সেইবিলাক সেইজন মিস্ত্ৰীয়ে কৰিলে, আমি অকল পেইণ্টিংবিলাকে কৰিলোঁ। আচ্ছা, তেওঁ বোলে আমাৰ ইয়াৰ হয়, কলকাতাৰ ব্যক্তিজন বেলেগ ক'ৰবাত আছে। মই আৰু তেওঁক লাগি আছে, তেওঁক মানে কামত লাগি আছে, তেওঁক মই ডিষ্টাৰ্ব নকৰোঁ। আপুনি কিন্তু চাওকচোন কিমান এটা ভাল মানে তাত হৈ আছে। মানে চাওক দুৰ্গা পূজাৰ পিছততো মানে দুৰ্গা পূজা যেতিয়া চলি থাকে কিমান এটা ভাল ঘৰ এটা চাই পায় মানে দুৰ্গা মাৰ, কিন্তু তাৰ আগত যে কিমান কষ্ট, কিমান পইচা খৰচ কৰি বনায় আৰু আপোনালোকে গম পায়। গতিকে তেনেকৈ আৰু মই দেখাবলৈ চেষ্টা কৰিছোঁ। মই আপোনালোকক কৈছোঁ বাঁহৰ তৈয়াৰী কিছুমান বস্তু সামগ্ৰী লগোৱা হৈছে, ইউজ কৰা হৈছে। মানে এইটো চাব পাৰে বাঁহৰ এইটো কি আছিল, কি কয়? কুলাৰ বুলি কয়। আৰু এইটো ডলা, আৰু এইফালে থাৰ্মকল, আপুনি বাঁহৰ চিৰি, এইবোৰ মানে এই চাইডে ইউজ কৰি এইটো এটা ডিজাইন হ'ব। মই বাৰু আপোনালোকক পিছত দেখাম ডিজাইনটো কেনেকৈ কি হ'ব, যেতিয়া মই আকৌ ভিডিঅ' বনাবলৈ আহিম পূজাৰ সময়ত। আৰু সেইবোৰ চাব পাৰে চব এইবোৰ মানে বাঁহৰে তৈয়াৰী মানে এইটো। আৰু এইফালে থাৰ্মকল, শিৱ বাবা আমাৰ গম পায়ে, পাৰ্বতীৰ লগত শিৱ নাথাকিলে কেনেকৈ হ'ব, কথাটো কিবা আধৰুৱা হৈ যাব। গতিকে এইফালে শিৱ বাবাকো লগত লোৱা হৈছে, আৰু এইফালে ওম আছে বাবা।
আৰু বৰ্তমান মোৰ লগত আছে এইফালে চকন্দা মানে এই ঘৰটো পূৰা বনিবলৈ এতিয়ালৈকে মানে বা গোটেই বাজেটটো কিমান আহিছে বাৰু এনেকৈ? আমাৰতো পূজা পেণ্ডেলটো বাজেট হৈ গ'ল তোমাৰ 3.5 লাখ। 3.5 লাখ টকা পেণ্ডেল লাইটেড 3.5 লাখ টকা পেণ্ডেল। টোটেল আমাৰ পূজাৰ বাজেট এবাৰ হৈ গ'ল 5 লাখ। 5 লাখ টকা এইবাৰ বাজেট মোটামুটি কালেকশ্যন হৈছেনে বাৰু? কালেকশ্যন কৈছে অলপ দিছে আৰু আচ্ছা আচ্ছা আমি মিলাইছোঁ, কমিটিও মিলাই আছে কালেকশ্যন। ৰাইজে সহায় কৰি আছে। ৰাইজে সহায় কৰি আছে, দুইখন গাঁও মিলাই কৰিছোঁ তো মোহনবাৰী হিন্দু সমিতি কোৱাত লৈ হয় দি আছে। গ্ৰুপ হয়, শিৱ কেনেকুৱা এনেকুৱা গ্ৰুপ লয়, চব ইয়াতে আকৃতি কৰা আছে, আগ কৰা আছে, প্ৰত্যেক গ্ৰুপতে চাব পাৰি শিৱ এনেকুৱা গ্ৰুপ লৈ আছে। ঠিক আছে, থেংক ইউ দাদা। আপুনি কলেজ চালেই আপুনি মানে গোটেই শিৱ বাবাৰ যিমান ৰূপ যেনে যি হেৰি কৰে মানে আৰু তাৰ তেখেতৰ ৰূপবোৰ ইয়াত অলপ অলপ দেখাব চেষ্টা কৰা হৈছে আৰু কিমান ভাল লাগিছে। মই গোটেইখিনি কমপ্লিট হৈ যোৱা পিছত বা দুৰ্গা পূজা চলা সময়ত মই আপোনালোকক ভিডিঅ' এটা বনাম যেতিয়া পূৰা মানুহ ভৰ্তি হৈ যাব। এতিয়া বাৰু ইয়াত অকল কৰ্মচাৰীকেইটা যিসকল কলকাতাৰ পৰা অহা মানুহজন বাৰু কোন ক'ত আছে তেওঁক মই মানে ডিষ্টাৰ্ব নকৰোঁ। মোহনবাৰী হিন্দু গাঁও আৰু ইউক্ৰাটলি গাঁও দুখনে মিলি পিনে এই কামটো কৰিছে। গতিকে মানে কৈছে তেওঁ 5 লাখ টকাৰ বাজেট আহিছে, দুখন গাঁও মিলি কৰিছে। আৰু আপোনালোকৰ যদি ওচৰ পাছৰ হয় বা ওচৰ হয় যদি আহিব পাৰে নিশ্চয় ইয়ালৈ আহক আৰু আপোনালোকৰ সদায় আমাৰ ইয়াত স্বাগতম থাকিব। তেওঁ ইমানে কৈ মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। বাই বাই, লগ পাই আছোঁ।